নমস্কাৰ, মই মনমিয়া। আজি কেইটামান কিটচেনৰ টিপছ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু যিকেইটা মই টিপছ জানো ভাবিলোঁ শ্বেয়াৰ কৰি দিলে যিসকল নজনা আছে তেওঁলোক উপকৃত হ'ব। আৰু আপোনালোকে যদি কিছুমান টিপছ জানে কমেণ্টৰ যোগে জনাবচোন। কিটচেনৰ টিপছ মোৰ সুবিধা হ'ব আচলতে, সেইবাবে। আৰু 1 নম্বৰতে হৈছে আমি যেতিয়া নাৰিকল কুচাওঁ বহুত বেছি প্ৰব্লেম হয়। নাৰিকল কুচোৱাৰ ক্ষেত্ৰত বাকলিটো সহজতে এৰাই নাযায়। তেতিয়া আমি কি কৰিব লাগে, নাৰিকলটো অকণমান গেছত সেকিব লাগে, চাৰিও কাষে সেকিব লাগে। তেতিয়া একেবাৰে সহজতে গোচ খাই যায় বা বাকলিটো আঁতৰি যায়। আৰু এটা কাম কৰিব পৰা যায়, ফ্ৰিজত যদি আমি 2 ঘণ্টামানৰ বাবে নাৰিকলটো ৰাখি থওঁ তেতিয়াও একেবাৰে সহজতে নাৰিকলৰ বাকলি এৰ খাই যায়। বাকলি মানে কোনটো কথা কৈছোঁ মই, যিটো খোলা ভিতৰত বাকলিটো এৰুৱাৰ পাছত যিটো টান টান বাকলি পায় সেইটো কথা কৈছোঁ। একেবাৰে সহজতে তেতিয়া এৰ খাই যায়। মই যিকেইটা টিপছ দিলোঁ সেইকেইটা যদি আপোনালোকে ফ'ল' কৰিলে নিশ্চয় উপকৃত হ'ব বুলি মই আশা ৰাখিলোঁ। আৰু 2 নম্বৰতে হৈছে ৰচুনটো আমাৰ কি হয়, গুচাওঁতে অকণমান টাইম লাগে। সেইবাবে এটা কাম কৰিব লাগে, 15 মিনিটৰ বাবে ৰচুনটো পানীত ভিজাই ৰাখিব লাগে। 15 মিনিটৰ পাছত যদি আপোনালোকে গুচায় তেতিয়া একেবাৰে সহজতে ৰচুনৰ বাকলি গোচ খাই যায়। আলু আৰু পিঁয়াজ, আলুৰ লগত কেতিয়াও পিঁয়াজ নাৰাখিব। পিঁয়াজ ৰাখিলে একেবাৰে সহজতে আলু গেলি যায়। সেইবাবে আলু আৰু পিঁয়াজ কেতিয়াও লগত ৰাখিব নালাগে। আমাৰ কি হয়, এলাহতে আলু আৰু পিঁয়াজ একেলগে ঢালি দিয়া হয়, একেলগে ৰখা হয়, কিন্তু সেইটো ভুল কেতিয়াও কৰিব নালাগে। আৰু এটা কথা কওঁ এইখিনিতে, যিহেতু চাৰিওফালে পানী হয়, চাৰিওফালে এতিয়া পানী, বৰষুণ দি দিয়াৰ লগে লগে পৰুৱাবিলাক থাকিবলৈ জেগা নাপায়, য'তে ত'তে সোমাই যায়। মেইনলি আমাৰ কি হয়, চেনি কণ্টেইনাৰবিলাকত বহুত বেছি পৰিমাণে পৰুৱা সোমাই যায়। যিমানে টানকৈ নামাৰক পৰুৱা সোমাবই, মই পাইছোঁ মানে। আৰু এটা টিপছ ফ'ল' কৰি মই উপকৃত হৈছোঁ, সেইটো হৈছে লং। যিটো আমি খাওঁ লং, তাতে ৰাখি দিব লাগে 4-5টা লং। তেতিয়া পৰুৱাবিলাক নোসোমায় চেনি কণ্টেইনাৰত। আৰু মোৰ টিপছকেইটা ইমানেই আছিল। যদি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আপোনাৰ মোৰ দৰে যিসকল গৃহিণী আছে তেওঁলোকো উপকৃত হ'ব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।